নমস্কাৰ মৰমৰ দৰ্শকসকল, মই তৃষ্ণাই পুনৰবাৰ আপোনালোকক অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি এখন বিয়াত নিমন্ত্ৰণ আছে, সেইকাৰণে ভাবিছোঁ যে বিয়াখনত মই নিজে হাতে বনোৱা প্ৰেজেণ্ট গিফ্ট কৰিম বুলি। আৰু কি বনাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব। আৰু বিয়াখন হ'ল ৰাভা বিয়া, আৰু বিয়াখনো দেখিবলৈ পাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু এনেকৈ গোলাপ ফুল বনাই থোৱা আছে। ইয়াৰ ভিডিঅ'টো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই এইবিলাক আগতে কৰিছোঁ ইউটিউব চেনেল নোখোলাৰ আগতে। কোনোবা মানে এজন মানুহে বনাব দিছিল দৰ্জাত লগোৱাৰ কাৰণে, কিন্তু এতিয়া খবৰ লোৱাই নাই মানুহজনক আৰু দেখাই নাই, আৰু সেইকাৰণে মই আধৰুৱা কৰি কিনে থৈ দিছোঁ। ভাবিছোঁ এইটোকে খুলি কিনে এতিয়া বনাই দিওঁ। এনেকৈ বনাই ৰখা হৈছিল, সম্পূৰ্ণ হোৱা নাই, জাষ্ট অলপমান। আৰু এইবিলাক ফুলবিলাক এতিয়া খুলি দিম। আৰু এতিয়া মই এটা ফুলদানি বনাম, দুটাই কালাৰ হ'ব, বেছি কালাৰ নাই কৰা। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। গুণাটো কাটি ল'ব লাগিব। আৰু এনেকৈ দীঘল দীঘলকৈ গুণাবিলাক কাটি লওঁ মই আগতে। এনেকৈ আছিল নবনাকৈ, এইকেইটা আপোনালোকক দেখুৱাই দিছোঁ মই কেনেকৈ কি কৰোঁ। এনেকৈ লোৱাৰ পিছত ডাঙৰ চাই এটা বেজি লৈছোঁ। বেজিৰে এনেকৈ ইফালে পিছফালৰ পৰা চিলাই কৰি যাম। হৈ গ'ল এতিয়া গোলাপ ফুল।
আৰু এনেকৈ গাঁঠি দি লৈছোঁ এতিয়া যাতে সূতাটো খুলি নাযায় আৰু এনেকৈ গোটেইবিলাক কৰি লৈছোঁ ইয়াতে আৰু পাত লগাব লাগিব এনেকৈ সৰু গুণাৰে পাত বনাব লাগিব এইটো আগৰে পুৰাণা আছিল ইয়াৰ ওপৰতে মই এনেকৈ সূতাটো মেৰিয়াই দিম ভাজ কৰি দিম পাতৰ নিচিনাকৈ কাৰণ গুণাটো মিহি হ'লে সুবিধা হয় পাতৰ আকাৰ দিবৰ কাৰণে গ'ল এইটো পাতৰ নিচিনা সাইজ আৰু ইয়াতে এনেকৈ ফুল লগাই দিম চাওকচোন কেনেকুৱা লাগিছে বাৰু হৈ গ'ল এতিয়া কাৰণ মিহি গুণাটো বেছি নাই কাৰণে গোটেইকেইটা দিব নোৱাৰিম চাগে আৰু আপোনালোকক ফাইনেল লুকটো দেখুৱাই আছোঁ মই হৈছে কিন্তু ফাইনেল হোৱা নাই এতিয়ালৈকে আৰু অলপমান বাকী আছে আৰ্ট পেপাৰ মেৰিয়াব লাগিব কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন ইয়াতে এনেকৈ সূতা মেৰিয়াই দিওঁ 저러? 뭐 해줘? 그럼. 네네네.